বন্ধু বান্ধৱীসকল, জিকা আৰু মাছৰ তৰকাৰী মই কিদৰে ৰান্ধো সেই ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এতিয়া মই প্ৰথমতে মাছখিনি ধুই লৈ তাত নিমখ আৰু হালধি সানি থৈ দিম। তাৰ পৰা জিকাখিনি ৰেডি কৰি ল'লোঁ কাটি মেলি, আৰু পিঁয়াজ আদা নহৰু ৰেডি কৰি ল'লোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই বিলাহী আৰু জলকীয়া পিচি ল'লোঁ। এতিয়া কেৰাহী গৰম হ'বলৈ তাত তেল দি তাত মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছখিনি মই হাফ ফ্ৰাই কৰিম। আৰু এতিয়া মাছখিনি মই টুকি ল'লোঁ। তুলি সেইখিনি তেলতে মই আকৌ মেথিগুটি দি দিলোঁ। মেথিগুটিখিনি অকণমান সিজাৰ পাছত মই তাত নহৰু দিলোঁ। নহৰু দি অকণমান ৰঙচুৱা হোৱাৰ পাছত মই তাত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই তাত জিকা ঢালি দিলোঁ। এতিয়া ঢাকি মেলি থৈ দিলোঁ মই। এতিয়া চাওকচোন অকণমান তেল ওলাইছে, ইমান ধুনীয়া হৈছে। এতিয়া তাত মই বিলাহী পেষ্টটো ঢালি দিলোঁ। বিলাহীটো পেষ্টটো ঢালি তাত নিমখ আৰু হালধি দি অলপ সময় লৰাই ঢাকি থৈ দিলোঁ। এতিয়া মই দাইলখিনি ৰান্ধি থৈছিলোঁ, সেই দাইলখিনি দি দিলোঁ আৰু পানী দিলোঁ। উতলিলে চাওকচোন। উতলাৰ পাছত এতিয়া মই মাছকেইডোখৰ দি দিলোঁ। মাছকেইডোখৰ দিয়া এতিয়া পিছত মই নেমু অলপ চেপি দিলোঁ, তাত ধনিয়া দি দিলোঁ, আৰু এয়া চব মাছৰ তৰকাৰী ৰেডি।